পুৱা 5:30 বজাত শুই উঠিয়ে চোতালত এটা পাৰ চৰাই কুৰৰ নালত হাতটো থৈ কুৰখন কান্ধত লৈ পদুলি মোৱা হলো সন্মুখত এজোপা তাল আৰু পুৰণি কলীয়া এজোপা তেতেলী গছ আৰু লগতে পুখুৰীটো সুন্দৰ এটা পৰিৱেশৰ সৈতে ৰাতিপুৱাৰ ফ্ৰেছ উশাহ নিশাহ লৈ আমি দুয়ো আগবাঢ়িলো কুঁৱলীয়া বৰা চনপৰি ৰোৱা পথাৰ কেইডৰা চাই চাই মোৰ লগে লগে হাতীৰ খোজ চাই চাই আপোনালোকো আহি থাকক পিছে ৰ'ব আচল কথাটো দেখোন কোৱাই হোৱা নাই যিটো সময়ত ভেলেণ্টাইন সপ্তাহ চলি আছে সেইটো সময়ত আমাৰ জব কাৰ্ডৰ কাম চলি আছে মানে এনৰেগা আঁচনি হয় ঠিকেই শুনিছে আজি আহিছো মই জব কাৰ্ডৰ কাম কৰিবলৈ কামৰ মাজতে এজন শ্ৰমিকৰ এটা ঘটনা তেওঁৰ মুখেৰে শুনকচোন কালি কেনেকে পৰিলে দেখা দিয়ক কেনেকে পৰিলো মানে হেৰি তোমাক সেইটো আকৌ দেখুৱাতে মই আকৌ বিহাব না আপুনি দেখাওক আমি চাব খুজিছো কালি মইতো নেদেখিলো এনেকে আহি আছিলো 3টা লিক আছিলে লিকটো থাকোতে 3টা লিকৰ এটা চকা এটাত সোমালে এটা চকা এটাত সোমালে মই মাৰিছো ব্ৰেক ডাল ধৰিলে লাগি চেনেল পাত এতিয়া ভৰিটো মাটিত দিব নোৱাৰা পৰিলো এনেকে পৰিলে মই ভাবিলো এতিয়া মোৰ এই ভৰিটো ভাগিব তাৰপৰা লাহেকে জোৰ দিওঁতে এইফালত এনেকে পৰিলো হাঁহিৰ খুৰাক যোগোৱা এইজনো এজন সৰু সুৰা অভিনেতাই হয় চাবচোন বৰবৌ কেইজনীয়ে কেনেকৈ চাঙিত মাটি কঢ়িয়াই আছে সৰু কণ্টেণ্ট ক্ৰিয়েটৰৰ তাত এডভাৰটাইজ নাহে আমাৰ ড্ৰিংকছ ব্ৰেক আহে বাৰু একেবাৰে অন্তকণ্ঠ শুকাই গ'ল আহকচোন সকলোৱে ডিঙিৰ ৰদডাল তিয়াই লওঁ চাহ বিস্কুট দেখি কুকুৰটোও নেজ জোকাৰিলে এওঁক দেখি আকৌ নাভাবিব জন্মগত বুলি ঘটনাটো ঘটাৰ পাছত এওঁৰ অৱস্থা একেবাৰে কাঢ়িল চাই বৈ আজি মোবাইল এৰি কুৰত ডবল দি আছে ফটোৱামিৰো এটা সীমা থাকে দিয়কচোন যিটো আমাৰ একেবাৰে নাই একেবাৰে বিপদ সীমাৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণই দাঙি ধৰা গোবৰ্ধন পৰ্বতটোৰ সমান ডাঙৰ আমাৰ এটা চপৰা ভাগৰ লগা বাবে আটাইকেইজন চাৰি সিদ্ধই আমাক চাইছে চাওকচোন ক'ৰ পৰা এইবোৰ বাদ দিয়ক এতিয়া সঁচাকৈ বিশ্বাস কৰক এইবোৰ ফটো আমি কৰি আমাৰ জব কাৰ্ডৰ কাম কৰি থকা সময়খিনি কেনেকৈ যায় ধৰিবই নোৱাৰো কাম কৰা যেনি নালাগে হাঁহি খেকিন্দালিৰ মাজেৰে এনেকৈয়ে কামবোৰ কৰি যাওঁ কষ্ট হয় যদিও কিন্তু অনুভৱ মুঠেও নহয় কাম কৰিছো যে তাৰ প্ৰমাণ দিবলৈ সকলোৱে ফটোখন মাৰি আজিলৈ বিদায়হে দিলো।